এতিয়া ভাদ মাহ আধ্যাত্মিক জীৱনৰ এক গুৰুত্বপূৰ্ণ তথা পবিত্ৰ মাহ হিচাপে আখ্যা দিয়া হয় এই ভাদ মাহক। ভাদ মাহৰ এই সময়ছোৱাত ৰাজ্যৰ সকলো নামঘৰ সত্ৰত মুখৰিত হৈছে হৰিনামৰ ধ্বনি। হাজাৰ হাজাৰ নামঘৰত খোল, তাল, দবা তথা নেগেৰাৰ নাম অমৃতৰ চৰণ কীৰ্তন হেতু লক্ষ লক্ষ পুৰুষ তথা মহিলা শিশু একত্ৰিত হোৱাৰ সৰ্বোত্তম সময় এই পবিত্ৰ ভাদ মাহ। চাৰি পহৰৰ প্ৰসংগ, খোল প্ৰসংগ, পাত প্ৰসংগ, দিহানাম আদিৰে গুঞ্জৰিত হৈ পৰে গাঁও চহৰৰ প্ৰতিখন নামঘৰ সত্ৰ। তাতে পৰম উপাস্য দেৱ পুৰুষোত্তম বাসুদেৱৰ আৱিৰ্ভাৱ হৈছিল এই ভাদ মাহতেই। মুঠতে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ ক্ষেত্ৰখনৰ বাবে অতিকৈ উল্লেখযোগ্য মাহ হিচাপে পৰিগণিত হয় এই ভাদ মাহ। জাতি, বৰ্ণ, ধনী, দুখীয়া নিৰ্বিশেষে সকলোকে লৈ এক উদাৰ সাম্যবাদী সমাজ গঢ়াৰ বাবে গুৰুজনাই কৰা প্ৰচেষ্টা এই সময়ছোৱাত স্পষ্টতাৰে প্ৰতিফলন ঘটা পৰিলক্ষিত হয় প্ৰতিখন নামঘৰৰ মজিয়াত। এই ভাদ মাহৰ আন এক বিশেষত্ব হ'ল অসমীয়া সমাজ জীৱনৰ দিগদৰ্শনকাৰী জগতগুৰু দুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ বৈষ্ণৱীয় চিন্তা চৰ্চা ধৰ্মৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰ কৰা এই দুয়োগৰাকী গুৰুৰ এই পবিত্ৰ ভাদ মাহতেই মহাপ্ৰয়াণ ঘটিছিল। লগতে এই মাহতেই ভগৱান শ্ৰীকৃষ্ণৰো আৱিৰ্ভাৱ ঘটিছিল। এই ভাদ মাহতেই ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ তথা জন্মাষ্টমী পালন কৰা দেখা যায়। অসমীয়া সমাজ জীৱনৰ অতিকৈ পবিত্ৰ তথা ভক্তিৰসৰে পৰিপূৰ্ণ মাহ হ'ল ভাদ মাহ। অসমীয়া 12 মাহৰ ভিতৰত এই ভাদ মাহৰ এক সুকীয়া বৈশিষ্ট্য তথা মহত্ব আছে। অসমীয়া লোক জীৱনৰ সমাজত ভাদ মাহত পবিত্ৰ জ্ঞান কৰাৰ লগতে এই মাহটিত মন্দিৰ তথা উপাসনাস্থলীত নাম কীৰ্তনেৰে ভক্তই ঈশ্বৰক আধ্যাত্মিকতাৰে নাম প্ৰসংগ চৰ্চা কৰাৰো এক সুকীয়া তাৎপৰ্য আছে। নিউজ ডেস্ক ৰিপৰ্ট, বালিপাৰা বাজ।